কয় চেনেহৰ মুগাৰে মুহুৰা, তাতে কয় চেনেহৰ মাকো, তাতো কয় চেনেহৰ বহাগৰ বিহুতে নেপাতি কেনেকৈ থাকোঁ। হেই গাইজ, ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো খবৰ ভাল। বহুত দিনেই হ'ল ভিডিঅ' দিব পৰা নাই। বিহু মানে এইটো ভিডিঅ' আপোনালোকে বহুত পিছত পাব, মানে বিহু শেষেই হ'ব। বিহু উপলক্ষে দিছোঁ, বিহুৰ আগত পালে অলপমান ভাল লাগে বাৰু, তথাপিও বিহুৰ বহুকেইদিন পিছতে পাব। বিহু যাবই হ'ব আপোনালোকে ভিডিঅ'টো পাওঁতে এইকেইদিন অলপ সময় তেনেকৈ মিলা নাই, সেইকাৰণে ভিডিঅ'টো আপলোড দিওঁতেও বহুত দেৰি হ'ল, এডিট কৰোঁতেও টাইম লাগিল, তো সেইকাৰণে বহুত পলমকৈ দিলোঁ। যিয়ে হওক, আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু ইফালে বিহু আহি পালে, যিহেতু আমাৰ আখৰা আৰম্ভ হৈ গ'ল। মই এইবাৰ আমাৰ ওচৰৰে দাদা এজনৰ, হৃদয় শইকীয়া নামটো, তেওঁ দলপতি হয়। চ' তেওঁৰ গ্ৰুপত মই নতুনকৈ সোমাইছোঁ, তেওঁৰ তাতেই মই শিকিছোঁ। চ' গুমচেং বাৰে ৰহণীয়া সাংস্কৃতিক গোষ্ঠীত মই সোমাইছোঁ। তো আপোনালোকক গোটেইখিনি অলপকৈ দেখুৱাব চেষ্টা কৰিম, ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে মানে কি গোটেইখিনি বাৰু নহ'ব, বাট যিখিনি পাৰোঁ এইখিনি ভিডিঅ'ত, এই 12-15 মিনিটৰ ভিডিঅ'ত সেইখিনি আপোনালোকক দেখুৱাম। আৰু এইফালে আমাৰ গ্ৰুপৰে দুজনী ছোৱালীয়ে মানে গলৰ কাণৰ এইবিলাক বনাব জানে। চ' বিহু আহি পাইছে যিহেতু, ময়ো এইবাৰ প্ৰথমেই নাচিছোঁ, যিহেতু ইমান যোগাৰ মোৰ নাই। চ' গলৰ আছিল বাৰু, বাট তেনেকুৱা ইমান নাই। তো আমাৰ পুষ্পাক মই বনাব দিছিলোঁ, অকল মই বুলিয়ে নহয়, গ্ৰুপৰ আৰু ছোৱালীও দিছে। চ' আমাৰ এই দুজনী ছোৱালীয়ে গলৰ কাণৰ বনাই দেই, বহুত ধুনীয়াকৈ বনাই দিছে। মই আপোনালোকক দেখুৱাম বাৰু একদম শেষত বনোৱা হ'লে। হৃদয়দাই আমাক প্ৰেক্টিচ কৰিব দি থৈ যায়, আৰু মানে দলপতিজন নাথাকিলে আমাৰ এনেকুৱা অৱস্থা হয়, আমি প্ৰেক্টিচ কৰিবই এইবিলাকহে কৰি থাকোঁতে যায়। চ' ভাবিছোঁ ভিডিঅ'খিনি কৰি থৈ দিওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম, হয় নে নাই। আৰু এনি টাইম নাচি থাকিবও নোৱাৰি দিয়কচোন, অকণমান হাঁহি ফূৰ্তি লাগিব তেতিয়াহে। আমাৰ ছোৱালীবোৰ আজি লাই শাকেৰে গাহৰি, চাওঁ অলপমান চাই দিয়া। অঁ, কি কাটিছা? অঁ, বঢ়িয়া। এইটো গাহৰি। কিমান তাৰিখে? এইটো এজনী মোবাইল টিপি আছে, নিকাম্মা। বিহুত ফুলে নেকি তহঁতৰ? এইটো এটা নিকাম্মা কথা পাতি আছে। সেইফালে গেছটো অলপমান লেতেৰা, ভিতৰত চাফা কৰি দিব। এইটো আমাৰ ল'ৰাৰ ৰুম, ল'ৰাবোৰ শুই আছে। এইটো বাহিৰৰ ল'ৰা, অসমৰ বাহিৰৰ নহয় দে গাইজ, এইটো আপোনাৰ আপাৰৰ মাল এইখিনিয়ে। এইটো জাপি, ইয়াতে আমাৰ ৰিহাৰ্চেল হয়। আজি কি আমি গাহৰি বনাই আছো। হেল্ল' গাইজ, গাহৰিৰ লগত আৰু এটা বনাই আছো, সেইটো হ'ল বুৰ্বক। আপোনালোকে দেখা পাইছে আমাৰ অতিকৈ প্ৰিয় গাহৰি মাংসৰ আজি এইটো কি? মই কলেজতো ভাষণ দিওঁতে গ'লে মই গাইজ, এইটো আমাৰ ছোৱালীসকল থকা ৰুমটো। চ' ৰুমটোৰ অৱস্থা চাওক, কিমান একদম চবফালে কাপোৰ বস্তুৱে বস্তু। অৱশ্যে হ'ব এনেকৈ ইমান কেইজনী ছোৱালী, 8জনী 9জনী ছোৱালী ৰুমটোত থাকে। চ' কিমান আৰু সজাই পৰাই ৰাখিব, হয়নে নহয়। আৰু কষ্ট হৈ আছে ন, ইমান মনো নাযায় সজাই পৰাই থাকিবলৈ। চ' সেইকাৰণে মই বাৰু নাথাকোঁ, কেতিয়াবা মাজে মাজে থাকি দিওঁ, কাৰণ বন্ধু বান্ধৱীৰ লগত থকাটো অলপমান মানে মজাটো অলপ বেলেগ সুকীয়া। চ' ময়ো কেতিয়াবা থাকি দিওঁ ৰাতি। তো সেয়াই। কি ক'লা দেখিছে আমাক, ইয়াতে ফিল্টাৰ লগাব লগা আছে। এই ক্লিপটো আমাৰ এখন মানে এটা শ্বুটিং আছিল, চ' তাৰে হয়। গোটেইবিলাকৰ চাওকচোন কেনেকৈ টোপনি গাড়ীতে,
সকলোৱে ৰাতি শুওঁতে 2-3টা বাজে যে মানে কথা পাতোতে গোটেইবিলাক এতিয়া একেলগে আছে চ' লেকচাৰ মাৰোতে ৰাতি হৈ যায় তো ৰাতিপুৱা এইটো অৱস্থা হয় আৰু বহুত সোনকালে আহিব লগাও হৈছে উঠি কেনে তো আমি গৈ আছোঁ পানী খাইটি তো বলক যাওঁ তাত ইফালে আমি আহি পালোঁ সকলোৱে ড্ৰেছ কৰাত মেকআপ কৰাত মানে বিজি হৈ আছে চ' আপোনালোকক ভিডিঅ' দেখাম বুলি কৈছিলোঁ যেতিয়া গোটেইখিনি ভিডিঅ' দেখাই দিলোঁ চাওকচোন কি সুন্দৰ পৰিৱেশ একচুৱেলি এইটো পিকনিক স্পট হয় যিভাই নুঘূৰা হৈছে কথা ক'ব তো আহি পালোঁ নামটো পাহৰি থাকিলোঁ পিকনিক প্লেচটোৰ তো এইফালে সকলো ৰেডি হৈ আছে আৰু ময়ো এতিয়া ৰেডি হ'ব লাগিব অকল কাপোৰযোৰহে পিন্ধি অহা গৈছে চবলক ময়ো ৰেডি হওঁ সৌটো দেখিছেনে সৌজনী আমাৰ চেমন্তিকা বায়েও মেকআপ কৰি আছে চবলক আৰু ৰেডি হৈ যাওঁ আৰু এইফালে শ্বুটিং আৰম্ভ হৈ গৈছে সৌজন হ'ল বিবেক দা চ' অলপকৈ আপোনালোকক দেখুৱাম একচুৱেলি মোবাইলটো লগত ৰাখিব নোৱাৰি যে চ' সেইকাৰণে গোটেই ক্লিপখিনি ল'ব পৰাই নাই এনেই অলপমান যেতিয়া হাতত মোবাইলটো আহে তেতিয়া লৈছোঁ আৰু যিখিনি পাৰোঁ চোন ইমান পকা ৰ'দ বাপৰে বাপ গোটেই দিনটো আজি ইয়াতেই গধূলি হ'ব মানে ভাবিয়ে ভয় লাগিছে বিহু বুলি ক'লে জেতুকা নলগালে হ'ব জানো চ' আমি কেইজনীও হাতত পূৰা একদম জেতুকা বোলাই ল'লোঁ আৰু এতিয়া নাচাহে কথা আৰু চ' গাইজ আমি আহিছিলোঁ এইফালে গোৱালপাৰা দুধনৈৰ ফালে তো প্ৰগ্ৰেম এখন আছিলে সেইকাৰণে আৰু আহিয়ে আমাক মানে আমি ৰেডি হৈ আছোঁ যিহেতু ইমান দূৰ আহিছোঁ মেকআপ চেকআপ কৰি অহা নাই অকল কাপোৰযোৰ মিৰিয়ে আহি গ'লোঁ তো এনেকৈ মেকআপ কৰি আছোঁ আৰু পেকেট লাঞ্চ দিছে যেতিয়া খোৱাটো মেইন হয়নে নহয় চ' তেনেকৈ খাই লৈ উঠি যিখিনি বাৰু দেখাবলৈ চেষ্টা কৰিম বাৰু আৰু তাৰ পৰা ওলালোঁ তাতে তেনেকৈ দেখুওৱা নহ'ল চ' দুপৰীয়া যিহেতু ভাতটো মেইন চ' ভাত খাবই লাগিব ভাতৰ ভোকটো বেলেগ তো ইয়াতে সোমাইছোঁ তো খাই চাই লওঁ আৰু খানা ভালে হৈছেনে কিবা দিম নেকি মাংস লাগিব নেকি লাগিলেও নাই দেই আৰু এইফালে ভিতৰত অলপ বেলেগ কাৰ্যক্ৰম চলি আছে বাৰু এইটো কৰ্মশালা চলি আছে শেষ আহি গাড়ীত উঠিলোঁ এতিয়া ঘৰৰ ফালে যাত্ৰা আকৌ খিনি পিছত কৈ আছোঁ বাৰু Sosua
ভিডিঅ'টো ইমানেই। বাকী আপোনালোকক ৰিহাৰ্চেলৰ ভিডিঅ' দেখাইছোঁ যেতিয়া আমাৰ ষ্টেজ প্ৰগ্ৰামৰ ভিডিঅ' অতি সোনকালে আপলোড কৰিম, আপোনালোকে দেখা পাব। তো আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ আপোনালোকক অন্য এটা ভিডিঅ'ত লগ পাম। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই, গুড নাইট।